সাগৰিকাছ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম। আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ কাৰণে এটা তেনেই সাধাৰণ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে বাদামৰ এটা চাটনি। তেন্তে বলক আমি চাটনিটো লৈ আগবাঢ়ো। বাদামৰ এই চাটনিটোৰ কাৰণে মোক লাগিব কেইটামান কেঁচা বাদাম, অলপ নিমখ, কেইফুটামান নহৰু, দুটা গোটা জলকীয়া আৰু লাগিব অলপ তেল। তেনেই সহজ, আপোনালোকে অতি কম সময়ত এই চাটনিটো বনাই খাব পাৰিব। তেন্তে বলক ৰেচিপিটোলৈ আগবাঢ়ো। কেৰাহীটো গৰম হৈছে, তাত অলপ তেল দিছোঁ। বাদামটো পিছে আপোনালোকে তেল দিও ভাজি ল'ব পাৰে বা নিদিয়াকৈও ভাজি ল'ব পাৰে। মই তেল অলপ দি ভাজিছোঁ। বাদামৰ কালাৰটো যিহেতু সলনি হ'ল, মই গেছটো অফ কৰি দিছোঁ। তাৰপাছত অলপ ঠাণ্ডা হ'বলৈ দিম। মই এতিয়া ৰৈ যোৱা তেলখিনিত নহৰু আৰু জলকীয়া যিটো পেষ্ট বনাই থৈছোঁ সেইটো দি দিম। প্ৰায় 1 মিনিটমানৰ কাৰণে ভাজি ল'ম। বেছি ভাজিব নালাগে, নহৰুৰ যিটো কেঁচা গোন্ধ সেইটো গ'লেই হ'ব। বাদামখিনি ঠাণ্ডা হৈ গ'ল আৰু ইয়াত মই নহৰু, জলকীয়া আৰু অলপ সোৱাদ অনুসৰি নিমখ দি দিছোঁ। ইয়াৰ এটা পেষ্ট বনাই ল'ম। মোৰ এই বাদামৰ ৰেচিপিটো হৈ গৈছে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।